Hello everyone, welcome to Riyanik YouTube channel. আৰু আজি হৈছে বিহু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু আজি বিহু বুলি এটা vlog লৈ আহিছো গতিকে ভিডিওটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো আৰু একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো এয়া মাহ হালধি পিছিলে এয়া ভন্টিয়ে ঘহিলে এতিয়া গৰু গা ধোৱা লাউখা বেঙেনা লাউখা বছৰ বছৰ বাহিৰ যা মাৰে গৰু বাপে গৰু একেটা আৰু এতিয়া মাহ হালধি ঘহি গা পা ধুই আহিলো এতিয়া এয়া জলপান খাইছো এতিয়া আমি পুৰণাখাৰ পালোহি এইবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উপহাৰ লৈ আহিছো এয়া আমি বিয়াৰ ফটো চাই আছো এয়া ককা আৰামত শুই আছে খাইনা মাইনা নাচিবলৈ ৰেডি হৈছে জনিতা ফটো পোজ শিকাই আছে এয়া বাপাৰ খুৰাকৰ ঘৰলৈ আহিছো মায়ে সেৱা কৰিছে ককাক এই বৌহঁতৰ ঘৰলৈ আহিছো এয়া চাহ দিছে চাহ খাম এতিয়া দিয়া নাচিব লাগিব দেই দেহা বাই লগে কলে নাচিম বুলি দেহা বাই শিকাই দিব হয় দেহা বাই লগে পুৰণা ঘৰৰ পৰা আহি পালোহি মই এতিয়াহে আহিছো মাহত বাৰু কেতিয়াবা আহিলে এতিয়া গধূলিয়ে হ'ল আৰু তাত মানে কভাৰ ডেন্স বনাইছিলো সেই কভাৰ ডেন্সৰ ভিডিও আপোনালোকে পাব আৰু এতিয়া আহি চকলেট এটা খাই লওঁ গতিকে ভিডিওটো সকলোকে চাই থাকিব আৰু কাইলৈ মামা ঘৰলৈ যাম সেয়া আপোনালোকক দেখুৱাম চাই থাকিব ভিডিওটো পুৰণি কালৰ এটা নিয়ম যি গৰু বিহুৰ দিনা 100 এবিধ শাকেৰে এখন ভাজি বনাই খোৱা হয় আমাৰ এয়া 100 এবিধ শাক নহলগে আৰু চাটৰ বস্তুখিনিও দি দিব পাৰে আমিও দিছো আৰু এয়া জেতুকা তিয়াই থৈছে মায়ে এয়া জেতুকা পিচি ললে এয়া মায়ে পাপাক জেতুকা দি আছে আৰু গাইজ এতিয়া মই এইখন হাতত এনেকৈ মেহেন্দিকে লৈ ললো আৰু এইখন হাতত ল'ম এতিয়া মই জেতুকা ল'ম ভন্টিয়ে ল'লে ভন্টিক দেখাই আছো ৰ'ব এতিয়া ভন্টিয়ে ল'লে এইয়া জেতুকা ইফালে হেৰি কৰি দে হাতখন এইখনকে নধৰিলে ভালকৈ নধৰিলে বেছি সময় ৰৈ নাথাকিলে এয়া গোটেই হাত হেৰি হৈ গ'ল সুতুৰি পৰি গ'ল আৰু গাইজ মই এইখন হাতত লগাই ল'লো জেতুকা আৰু পলিথিনে বান্ধি ল'লো এইখিনি ৰং ধৰিছে আৰু এতিয়া আৰু ভাত খাওঁগে 10টা বাজি গ'ল একেবাৰে কাইলৈ ৰাতিপুৱাই লগ পাম আজিলৈ বাই হেল্ল' গাইজ আজি হৈছে ভ্লগটোৰ নেক্সট ডে এণ্ড আজি বহাগৰ প্ৰথম দিন সেইবাবে আজি নামঘৰত চাকি দিবলৈ যাম এতিয়া সেয়া আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ আৰু এয়া মই জেতুকা ল'লোঁ এয়া ধৰিলে বলক তেনেহ'লে গৈ থাকোঁ আপোনালোককো দেখুৱাই থাকিম চাই থাকিব আৰু এতিয়া আমি নামঘৰ চাকি তাকি জ্বলাই ল'লোঁ নেক্সট যাওঁ এতিয়া আমি শিৱ মন্দিৰলৈ তাকো আপোনালোকক দেখুৱাম বলক গৈ থাকোঁ এয়া শ্ৰী শ্ৰী শিৱ মন্দিৰ কাৱৈমাৰী আৰু গাইজ এতিয়া আমি মামা ঘৰলৈ যাওঁ মই ৰেডি হৈ গ'লোঁ ফ্ৰক চক পিন্ধি এনেকৈ দেখুৱাই দিছোঁ তাত ভালকৈ দেখুৱাম বলক গৈ থাকোঁ তেনে
এয়া আমি মিঠাই চিঠাই লৈ ল'লোঁ যাম আৰু এতিয়া আৰু গাইজ এতিয়া আমি আহি পালোহি আৰু মই এতিয়া আছোঁ পাছফালত এতিয়া পাছফালতে হেৰি কৰিছোঁ আৰু এতিয়া চাহ বনাইছে ডেক দি থৈছে এয়া মটন গাড়ী বনি আছে আৰু মামায়ে বনাই আছে কি খাইছা পেপচি আমাৰ সবৰে ফেভৰেট হয় বাৰবি বা আৰু গাইজ এতিয়া ভাত পানী খাই আজৰি হৈ আহিলোঁ আৰু এয়া মামাৰ ঘৰ কিনাৰতে নামঘৰ আছে এই নামঘৰ ষ্টেপত আমি ৰীল এণ্ড ফটো মাৰি আছোঁ আৰু গাইজ আমি এতিয়া যাওঁগৈ আৰু বাহাত কাইলৈ যাব আজি থাকিব গতিকে বাই 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 অ মামি যাওঁ দে বাই বাই মিনচি বাই 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 লাগি গ'ল এইফালে চাই দে আৰু আমি মামাৰ ঘৰৰ পৰা আহি থাকোঁতে এয়া ভটিয়াৰ পাৰত বিহু হৈ আছে দেখিছোঁ বহাগ বিহুত মানুহৰ বিহুৰ দিনা এই নাহৰ পাতত লিখাৰো এটা নিয়ম আছে এই লিখিলে বছৰটোত বতাহ ধুমুহাৰ পৰা ঘৰখন পৰে বুলি এটা বিশ্বাস আছে সেইবাবে নাহৰ পাতত লিখা হয় আৰু গাইজ আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি অল কৰি দিবলৈ একেবাৰেই নাপাহৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সোনকালে আপোনাৰ মোবাইলত পাই থাকে এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই বাই আৰু আমাৰ বিহু ডান্সৰ ভিডিঅ'টো আপোনালোকে চাব বুলি আশা থাকিল বাই